হোষ্টেলত থাকি বৰিং হোৱাৰ পিছত আমি চবে মিলি প্লান কৰিলোঁ যে আজি অলপ ওলাই যাওঁ বুলি। ৰেডি হৈ গ'লোঁ, ৰেডি হৈ আহি গ'লোঁ আমি আদাবাৰী আইনক্সত বাৰ্গাৰ কিঙত সোমালোঁ কিবা খাবৰ কাৰণে। তাৰপিছত এয়া চব অৰ্ডাৰ কৰিলোঁ, অৰ্ডাৰ আহি গ'ল। মই চবৰ কাৰণে অৰ্ডাৰটো মই নিজে লৈ আহিলোঁ। মোক দেখিছে চাওকচোন ৱেটাৰ যেন লাগিছে ন। চ' চবে চইচ অনুযায়ী চব অৰ্ডাৰ কৰিলোঁ। এয়া কল্ড ড্ৰিংক লৈ খাই লৈ ওলাই আহি বাহিৰত অলপ ফটোশ্বুট কৰিলে বা মোক ভিডিঅ' বনাই দি আছে। फोटो बोले मेरे लिए दीदी ये वाला प्लांट सीरा है, सीरा। लड़की लोग आ जाओ, बाप रे बाप कितने फोटो खींचते। ये मॉल के लोग ना बाहर के सब लोग बोल रहे कि लड़की लोग क्यों आई इधर, पूरा फोटो खींच रही है। जिंदगी में शायद फर्स्ट टाइम आई हुई है ऐसे लग रही है। अच्छा अभी घर में जा रही हूँ। ए मला दीदी मेरे को गिफ्ट किया। मेरे पास तो खाई लो एन्जय কৰি কিনে এতিয়া আমি হোষ্টেললৈ যাবলৈ ৰেডি হৈ গ'লোঁ। তাৰপিছত চাওক লাষ্টত কেইটামান ফটো দি দিলোঁ। ফটো ক্লিক কৰিছোঁ, মই নিজে এইবোৰ ক্লিক কৰিছোঁ। কিছুমান বাহঁতেও ক্লিক কৰাই দিছে, এয়া মই নিজে ক্লিক কৰিছোঁ। এয়া আৱাৰ গাৰ্লছ। তাৰপিছত এয়া আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব। বিকজ মই নতুন হয়, কিবা ভুল ত্ৰুটি হ'লে জনাই দিব। আজিলৈকে এইখিনি, বাই বাই।